চাই লওক কি এইটো ভেজ ৰাইচ চ' ইয়াতে দৈ আছে ইয়াতে আলু ভাজা এইটো পাপৰ এইটো ইত্যাদি ইত্যাদি এক্সেট্ৰা আমাৰ ফাইনেলি ভাত খোৱা হৈ গ'ল এটা বস্তু কিনিছোঁ দোকানৰ পৰা ইয়াত পায় এইটো গাখীৰ দি বনাই বস্তুটো কি আচলতে মই দেখুৱাই দি আছোঁ কি আছে जितना हार्ट है हाँ किस दूध से बना हुआ है ना वही तो मैंने बोला मिल्क का प्रोडक्ट है ना अच्छा ये देखिए ये मिल्क का सूखा हुआ मिल्क है तो खाएंगे थोड़ा सा আমি এতিয়া আহি পেলাই ষ্টপেজ পালোহি আমাৰ তো ইয়াৰ পৰা আমি MG মাৰ্কেট যাম তো তাৰ কাৰণে আমাৰ টেক্সি লগত লৈ আছোঁ তো আমি এতিয়া ওলাই গ'লোঁ ষ্টেণ্ডৰ পৰা চ' এতিয়া আমি গৈ আছোঁ MG মাৰ্কেট ফাইনেলি আমি মাৰ্কেটৰ ওচৰত আহি পালোঁ ইহঁতে এতিয়া বজাৰ কৰিবৰ কাৰণে ৰেডি কিছুমান বস্তু আমাৰ লাগতিয়াল আছে তো সেইবোৰ আমি অকণমান পিছত ল'ম গোটেই বস্তুখিনি ল'ম তো চাই থাকক আপোনালোকে তো দেখাই দিছোঁ আপোনালোকক এইখন এখন খুব ডাঙৰ বজাৰ হয় ইয়াতে বিভিন্ন ধৰণৰ কাপোৰৰ পৰা আদি কৰি ইত্যাদি বহুত ধৰণৰ বস্তু পোৱা যায় খুব ডাঙৰ বজাৰ ধুনীয়া বজাৰ হয় মাৰ্কেটটোৰ বিষয়ে আপুনি কেনেকুৱা লাগিছে বহুত দিনৰ পৰা মই আহিম বুলি ভাবি আছিলোঁ যোৱা বছৰ মই মানে দাৰ্জিলিং গৈছিলোঁ কিন্তু তাতে গৈ পেলাই ভাবিছিলোঁ যে একবাৰ ছিকিমৰ মানে হেৰিটো চাম তো আজি ফাইনেলি আহিব পাৰিলোঁ তো এতিয়া মাৰ্কেটটো ঘূৰি চাম কি আছে না আছে ইয়াত মানে কি ফেমাছ আছে আমি আচ্ছা গাইজ আপোনালোকে মনে মনে এটা কথা শুনি ল'ব মই মনে মনে কৈ দিছোঁ ইয়াত চিগাৰেট খোৱা এলাউ নাই ইয়াত হয় এইটো হয় চিগাৰেট খালে ইয়াত মই বিভিন্ন মতামত শুনিছোঁ যিটো ইয়াৰ লোকেল ড্ৰাইভাৰবিলাকে কৈছে ইয়াত যদি চিগাৰেট খায় বোলো তেনেহ'লে 6 মাহ মানে জেল থাকে আৰু য'ত মই হোটেলত উঠিছোঁ সিহঁতে কৈছে 700 টকা ফাইন দি পালে টুৰিষ্টক এৰি দিয়ে মানে 6 মাহ জেলটো এইটো ঠিক আছে টুৰিষ্টৰ এৰাটো মানে মুঠৰ ওপৰত ইয়াতে অপেন প্লেচত চিগাৰেট খোৱা মানে হৈছে আপোনাৰ ফাইন দিবই লাগিব 100% স্মকিং জোন আছে কিন্তু অপেন প্লেচত আপুনি খাব নোৱাৰে স্মকিং জোনত গৈ পেলাই আপুনি খাব লাগিব আৰু ইয়াতে 11টা বজাৰ পৰা কোনো জমেট' ছাৰ্ভিচ বা অনলাইন ছাৰ্ভিচ এইবিলাক খাদ্যৰ ক্ষেত্ৰত আপুনি টোটেলি বন্ধ এতিয়া ফাইনেলি আমি ৰুমত আহি পালোহি ভিউ দেখো ভিউ আল্টিমেট আমি একদম ভাগৰি জিগৰি আহি পেলাই মানে খোৱাত বহিলোঁ তো খুব ধুনীয়া খাদ্য আজি এই চিকেনটো মানে খুব কি ক'ম একদম আল্টিমেট তাৰ লগত ইয়াত আছিলে আপোনাৰ বুটৰ দালি বুট আৰু আলু ভাজা আছিলে তাৰপিছত ছিংগল আলু ভাজা দিছে তাৰপিছত আমাৰ প্লেন ৰাইচ আনিছিলোঁ তো ভাত ল'ব পাৰে তো বহুত ধুনীয়া খানা হৈছে চ' আমি যিখন হোটেলৰ পৰা বা হোটেল ৰেষ্টুৰেণ্টৰ পৰা আমি খানাটো আনিছিলোঁ কি নাম আছিলে আমাৰ ৰেষ্টুৰেণ্টখনৰ নাম শৰ্মা হোটেল তো শৰ্মা হোটেল বুলি এখন হোটেল এণ্ড ৰেষ্টুৰেণ্ট আছে চ' ইয়াতে আছে মাৰ্কেটটোৰ নাম হৈছে আপোনাৰ MG মাৰ্কেট গেংটক চ' কালি মই ৰাতিপুৱা আপোনালোকক মাৰ্কেটটো দেখুৱাই দিম আৰু যিখন হোটেল আছিলে মাৰ্কেটৰ কোনটো জেগাত সেইটো দেখুৱাই দিম যদি কোনোবা ইয়াত আহে তেতিয়াহ'লে তাৰ যোগেদি সেইখন হোটেলত আপুনি খাব পাৰে কম দামৰ ভিতৰত ধুনীয়া খাদ্য তাৰমানে থেংক ইউ এইটো হৈছে আমি থকা ৰুম তো ইয়াতে টিভি চলি আছে আমাৰ এইবিলাক চামানবিলাক অৱস্থা বেয়া ৰুমৰ এতিয়া ৰাতিপুৱা 10:30 বাজে তো এতিয়া আমি গেংটকৰ পৰা ওলাইছোঁ আৰু গেংটকৰ ভিতৰতে কিছুমান প্লেচ চাবলৈ কাৰণে টোটেল 10টামান জেগা দেখাম বুলি কৈছে তাৰ ভিতৰতে কেইটা জেগা চাব পাৰোঁ আমি আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম চাই থাকিব আমি এতিয়া ফাৰ্ষ্ট টাইম ৰ'পৱেত উঠিম চাই থাকক আপোনালোকে আমিতো লিফ্টত গৈ আছোঁ ৰ'পৱেত উঠিম চবে ফাইনেলি ৰ'পৱে আহি গ'ল আমি এতিয়া যাত্ৰা কৰিবলৈ কাৰণে সাজু
আমি এতিয়া গৈ আছোঁ আৰু এটা অন্য ঠাই চাবলৈ কাৰণে। তো গণেশ মন্দিৰ গৈ আছোঁ আমি এতিয়া। এইফালে আছে গণেশ মন্দিৰ। এইটো গণেশ মন্দিৰ একদম বঢ়িয়া ভিউ পইণ্ট খুব ধুনীয়া আছে। মই দেখাই আছোঁ আপোনালোকক লাহে লাহে আৰু দুটামান ঠাই আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাবৰ কাৰণে। তো আজি ইমানতে সমাপ্ত। বাই বাই।